পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ টিকলু হতে হয়নে এইফালে আমি এতিয়া ফুফু গৈ আছোঁ কেনেকৈ চাই তাই বোলে গাড়ীৰ চকাটোত পাম্প নাইকিয়া হোৱাৰ বাবে আমাক নমাই দিলে তো আমি এতিয়া ৰখি আছোঁ গাড়ী ভাল হ'লে যাব পাৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব হাঁহি দেখা এইফালে এয়া দেখিছেনে আমি এটা ধুনীয়া পৰিৱেশৰ মাজেদি গৈ আছোঁ যিহেতু গাঁৱৰ পৰিৱেশ সঁচাকৈ এটা সেউজীয়া বহুতেই ধুনীয়া পৰিৱেশ আৰু যিজোপা গছ আমি চাব গৈ আছোঁ সেই গছজোপা অসমৰ আটাইতকৈ সুকীয়া গছ হিচাপে পৰিচিত যিমান পাৰোঁ আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম নমস্কাৰ মই স্মৃতি চুতীয়া পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই আহিছোঁ আজি বাখৰ বেঙেনা যিহেতু আলহী আছিলেহি ফুৰাবৰ কাৰণে আহিলোঁ আৰু নিজেও চাম বুলি আহিছোঁ তো এজোপা ডাঙৰ গছ তো পৰিৱেশটো দেখাইছোঁ আৰু লগত আহিছে এয়া মা বৌ দাদা মাহী এফালে ভাইটি চব আহিছে আৰু তো দেখাই যাওঁ আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই যাব স্কিপ নকৰাকৈ এইখন হৈছে ধনেখনা জান আৰু আগতে নদী আছিল চাগে তো কোৱা মতে আমি জানো আৰু ধনেখনা জান বুলি কোৱা তো এইখনেই আৰু ধনেখনা জান ভিডিঅ'টো শেষলৈকে চাই যাব বিস্ময়ক বৃক্ষ বাখৰ বেঙেনা ইয়াত দেখিছেনে 580 বছৰ 2014 চনৰ হাই কৈ দে এজোপাই হৈছে আটাইতকৈ ডাঙৰ গছ বাখৰ বেঙেনা লাগি থাকে আৰু এতিয়া ফুলিব আৰু লাহেকৈ ও মাই গড বহুত গৰম পৰি ৰ'দ দি আছে তো এইফালে টিকলু চা টিকলু হাঁহি দিম এতিয়া
এইটো ফুল ফুলিবহে। ইয়াত দেখিছেনে চাৰিওফালে সেউজীয়া আৰু তাৰ মাজতে আছে বাখৰ বেঙেনা গছজোপা। সঁচাকৈ ধুনীয়া পৰিৱেশ আৰু ইয়াত আপোনালোকে অহা নাই যদি আৰু আহিব পাৰে। আৰু ইয়াত এজোপা আমলখি গছ আছে আৰু আমি ইয়াতে আমলখি গছজোপাত অলপ ৰখিলোঁ যিহেতু ধুনীয়াকৈ বতাহ মাৰি আছিলে আৰু পৰিৱেশটো সঁচাকৈ ধুনীয়া। তো আপোনালোকো আহিব। যদি চাই ভাল লাগিলে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।